পত্ৰ শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ এই দুয়োখন পত্ৰই পুনৰবাৰ হাহাকাৰ লগাইছে ৰাজ্যক। কিয়নো এই দুয়োখন পত্ৰ এগৰাকী শিক্ষয়িত্ৰীয়ে লিখিছে। মৰিগাঁৱৰ এগৰাকী শিক্ষয়িত্ৰীক নিৰ্যাতন চলোৱাৰ ঘটনাই ৰাজ্যক কঁপাই আছে। আৰু সেই সময়তেই পোহৰলৈ আহিছে আন এক ডাঙৰ কাণ্ড। শিৱসাগৰৰ এগৰাকী শিক্ষয়িত্ৰী কৰ্মৰত আছিল নগাঁৱৰ জুৰিয়াৰ বালিকটীয়া ছোৱালী প্ৰাথমিক বিদ্যালয়ত। আৰু সেই বিদ্যালয়খনতে হেনো নিৰ্যাতন চলোৱা হৈছিল শিক্ষয়িত্ৰীগৰাকীক। আতাবুৰ ৰহমান আৰু সহশিক্ষয়িত্ৰী জাকিৰা হুছেইন আৰু টেট শিক্ষয়িত্ৰী শিখা চেতিয়াই মোৰ ওপৰত বহুতখিনি মানসিক আৰু শাৰীৰিক নিৰ্যাতন চলালে। প্ৰধান শিক্ষকে আনকি মোক এবচেণ্ট দি উপস্থিত থাকিলেও তেওঁ মোক ছাইডত ছাইন কৰাৰ পিছতো তেওঁ মোৰ ছাইডত এনেকৈ এবচেণ্ট বুলি লিখি তেওঁ মোক দৰমহা কৰ্তন কৰে। আপুনি যদি ইয়াত স্কুল কৰিবলৈ মন আছে মনে মনে থাকিব, আৰু যদি থাকিবলৈ মন নাই আপোনাক আমি 10 দিনৰ ভিতৰত ইয়াৰ পৰা স্কুল ছুটি ট্ৰেন্সফাৰ ল'বলৈ কৈছোঁ। যদি নলয় আপোনাক চুলি থৈ স্কুলৰ পৰা উলিয়াই দিম। এইভাগে কোৱাত মই স্কুলৰ গোটেই ওচৰৰ গাঁৱৰ ৰাইজ গোটাই মিটিং দিয়াত তেওঁ মোৰ পৰা ক্ষমা খোজে। ক্ষমা খোজাত মই স্কুল পোৱাৰ স্বাৰ্থতে মই এই কথাটো পুলিচৰ ওচৰ নিদিলোঁ। বিদ্যালয়খনৰ প্ৰধান শিক্ষক আতাবুৰ ৰহমানৰ বিৰুদ্ধে উত্থাপিত কৰিছে গুৰুতৰ অভিযোগ। আতাবুৰ ৰহমানে হেনো বেয়া ব্যৱহাৰ কৰিছিল শিক্ষয়িত্ৰীগৰাকীক। তাৰ লগতে শিক্ষয়িত্ৰীগৰাকীয়ে কেইবাটাও বিস্ফোৰক অভিযোগ উত্থাপিত কৰিছে। শিক্ষয়িত্ৰীগৰাকীক হেনো যৌন নিৰ্যাতন চলোৱা হৈছিল। তেওঁ এখন প্ৰাইভেট স্কুল আছে। তেওঁ সেই প্ৰাইভেট স্কুলৰ এজন শিক্ষকক লগাই মোক অকলে বাটত পাই মোক ছেক্সুৱেল হাৰাছমেণ্ট কৰে। হাৰাছমেণ্ট কৰাত মোৰ মানে কোন অংগত তেওঁ হাত দিয়ে, মনে মনে এটা জোপা মানে নিজান জেগাৰ পৰা ওলাই আহি মোক পটককৈ গাত হাত দিয়ে বেয়া জেগাত। তেতিয়া মই হেডমাষ্টৰ প্ৰধান শিক্ষকক গৈ কওঁগৈ যে ছাৰ মোৰ এনেকুৱা কৰিলে। তেতিয়া ছাৰে মোৰ উল্টাই কয় তোমাক কোন জেগাত টাচ কৰিছে। মই এই সন্দৰ্ভত মোৰ বহুত দুখ লাগিলে, আৰু মোৰ তেতিয়া মোৰ লগৰখিনি ক'বলগীয়া হ'ল ছাৰে বোলো মোক এনেকুৱা কথাই কৈছে। এটাৰ পিছত আন এটাকৈ বিস্ফোৰক মন্তব্য কৰিছে শিক্ষয়িত্ৰীগৰাকীয়ে। শিক্ষয়িত্ৰীগৰাকীয়ে সমগ্ৰ ঘটনাক লৈ অভিযোগ উত্থাপন কৰাত অপহৰণৰ চেষ্টা কৰা হৈছিল। উপায়ুক্তই তেওঁ 109 বুলি এখন প্ৰটেকশ্যন দিলে, কিন্তু 109 যিদিনাখনি প্ৰটেকশ্যন দিছে জুৰিয়া পুলিচ থানাই মোক কোনো নিৰাপত্তা নিদিলে। কিন্তু সেই গইনালৈ মোক স্কুলৰ পৰা কিছুমান এই হেডমাষ্টৰ পোষ্টত আনি কিছুমান ল'ৰাই মোক উঠাই নিবলৈ আহিছিলে। তাৰপিছত কিডনেপ কৰিবলৈ চাইছিলে। তাৰপিছত মই উঠাই নিবলৈ চালত মই গাঁৱে গৈ পলাই মোক কিছুমান তাৰ ওচৰৰ লোকেল মানুহে মোক সহায় কৰি যেন গাঁওবুঢ়া ঘৰত মোক আশ্ৰয় দিলে। গাঁওবুঢ়া ঘৰৰ পৰা মোক যেন উদ্ধাৰ কৰি ঘৰ পোৱালেহি। তাৰপিছত এনেদৰে মই ভয়ত মই স্কুল তাৰ পৰা আঁতৰি আহিবলগীয়া হয়। এই শিক্ষয়িত্ৰীগৰাকীয়ে সমগ্ৰ ঘটনাক লৈ জুৰিয়া আৰক্ষীকো জনাইছিল, কিন্তু আৰক্ষীৰ পৰা তেওঁ সঁহাৰি নাপালে। সন্দৰ্ভত মই নগাঁও ডিষ্ট্ৰিক্টত জনাওঁ, নগাঁও ডিষ্ট্ৰিক্টৰ কিন্তু একো নল'লে, একশ্যন নল'লে। কেৱল সিমানেই নহয়, এই শিক্ষয়িত্ৰীগৰাকীয়ে আজি আছাম টক্সৰ আগত এটাৰ পিছত আন এটাকৈ বিস্ফোৰক মন্তব্য কৰিছে। ইছলাম ধৰ্ম গ্ৰহণৰ বাবে হেনো হেঁচা দিয়া হৈছিল শিক্ষয়িত্ৰীগৰাকীক। আৰু মোক যদি জইন দিয়ে মোক কৈছে তুমি আমাৰ ধৰ্ম ল'ব লাগিব, তেতিয়াহে আমি স্কুলত জইন কৰিবলৈ দিম। এই সন্দৰ্ভত এইটো মোৰ ভাইচ প্ৰেচিডেণ্টে কৈছিলে। তাৰ যি কমিটি ভাইচ প্ৰেচিডেণ্ট তাৰ মোৰ এইটো ভাইচ প্ৰেচিডেণ্টৰ মোৰ নামটো পাহৰি গৈছোঁ এতিয়া, কিন্তু তেওঁ মোৰ ভাইচ প্ৰেচিডেণ্ট আছিলে। তেওঁ মই এই সন্দৰ্ভত ধৰ্ম তেওঁ কোৰ্ট এফিডেভিট কৰি ধৰ্ম ল'বলৈ কৈছিলে।